হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? এয়া চাওক, বা মই পাপা আছিল, নুকু নহয়। নুকুৰে বাৰে বাৰে মানে নামটো ওলাই আহে, কাৰণ নুকু বেছি মোৰ লগত থাকে। সেইটো কাৰণে এয়া আমাৰ ঘৰত আছিলে এভাগ নাম। তো এয়া কাম চলি আছে চবে। আৰু নুকু মই ভিনদেউ গ'লোঁ বজাৰলৈ, বজাৰটো নহয় দোকানলৈ, বস্তু আনিব লগা আছিল কিবাকিবি। তো এয়া দেউতাই কৈ আছিল যে ভিতৰৰ যোনটো ঘৰৰ ভিতৰৰ প্ৰসাদ সেইটো মই দিব লাগে। তো এনেকৈ হাফ পেণ্ট পিন্ধিতো দিব নোৱাৰোঁ, সেইটো কাৰণে এনেকৈ মেখেলা চাদৰ পিন্ধিলোঁ, কাৰণ মেখেলা চাদৰ পিন্ধিলে এটা কিবা ভাল লাগে। তো এনেকৈ পিন্ধি কিনে বহুত গৰম আছিল, তথাপিও এনেকৈ দিলোঁ। এয়া চবৰে ফালে বেলেগ বেলেগকৈ কৰে পূজাবিলাক, কাৰণ আমাৰতো লোৱাৰ আচাম হয় ন, তো আমাৰতো বেলেগকৈ কৰে। তো মই ইমান ভালকৈ গম নাপাওঁ, তথাপিও দেউতাই শিকাই দি আছিল কাৰণে মই কৰি আছিলোঁ। তো এনেকৈ কৰিলোঁ। তাৰপিছত এয়া বৌয়ে বনাই আছে লুচি, আৰু গৰমত ইমান ভাল লাগি আছে, মোৰ দেখিয়ে বেছি ভাল লাগি আছে, ইমান গৰম। তথাপিও কৰি আছে। আৰু অলপমান কিবা নিয়ম আছিলে, তো এইখিনিও কৰিলোঁ, কৰি সেৱা কৰিলোঁ, কৰি কিনে তাৰপিছত এইফালে নাম পাৰ্টিক মানে কিবা ফুল দিব লাগে। তো এইটো ফুল দিবৰ কাৰণে মই এইফালে আহিলোঁ। তাৰপিছত ধূপ লগাই দিব লাগে, ধূপ লগাই দিলোঁ। এইটো গম পাওঁ ধূপ লগাই দিব লাগে, কিন্তু মই ভাবিছোঁ আগফালে দিছোঁ, তো ইয়াত নিদিলেও হ'ব নেকি। তাৰপিছত ক'লে যে এইটো দিব লাগে, দিলোঁ। তাৰপিছত তুলসী পাত বুলি দিব নাপায়, কিয় দিব নাপায় গম নাপাওঁ, আপোনালোকে গম পায় নেকি জনাবচোন। তুলসী পাতটো নিদিলোঁ তাতে, মই অকল ফুলহে দিলোঁ। তাৰপিছত এইফালে মই দিলোঁ আৰু চাকিত তেল অলপমান। তাৰপিছত এয়া গৰমত অৱস্থা চাওকচোন কি হৈছে মোৰ। এয়া নাম পাৰ্টিক অলপমান দেখুৱাই, কাৰণ নাম পাৰ্টিক ইমান হেৰি নকৰিব, গাঁৱৰে হয়, ড্ৰেছত নাযাব। ড্ৰেছ আছে কিন্তু এনে আৰু ঘৰৰ ওচৰৰে এনেকৈ আহিছে। তো এয়া মা আৰু মই অলপমান বহিলোঁ, নাম গালোঁ, কাৰণ এনেকৈ নাম গালে ভাল লাগে মনটো, আৰু ঘৰৰে নামটো গাবই লাগিব। তো এনেকৈ নাম গালোঁ অলপমান, নাম গাই কিনে পাপাহঁতো বাৰে বাৰে ইয়াতে আহে, কিন্তু নাম গোৱা নাই পাপাই। তো এনেকৈ মই অলপমান নাম গালোঁ আৰু স্পিৰিটত কৰি দিছোঁ। কেনেকুৱা লাগিছে মোক চাওকচোন, ইমান খৰ কৰি আছোঁ মই স্পিৰিটত, পূৰা কি ক'ম আৰু, খৰধৰ লাগিছে মোৰ। গৰমত কেনেকুৱা দাদা? ইমান 700মান বনালোঁ, আৰু এতিয়া আৰু 300মান বনালে হ'ব। অ'কে বৌ, এনেকুৱা বঢ়িয়া। শুনিলে ন এই গৰমত কি হৈ আছে অৱস্থা। এয়া নুকু চাওকচোন, টোপনিৰ পৰা উঠি ড্ৰেছ কৰা নাই, ডাইৰেক্ট এনেকৈ লাগি উঠি আছে আহিছে। গৰমত। আৰু তাৰপিছত এয়া নাম পাৰ্টি, গৰমততো অৱস্থা চবৰে বেয়া, তথাপিওতো গাবতো লাগিবই। তো এয়া নুকু চাওকচোন এনেকৈ বজাই আছে, মোৰ কুলু বাবাটো, মোৰ সোণাটো, মোৰ বেটাটো, কেনেকুৱা মৰম লাগে চাওকচোন। টোপনিৰ পৰা উঠিও কেনেকৈ বজাই আছে। তাৰপিছত এয়া থিয় হৈ গাব, তো থিয় হৈ গালোঁ, আৰু স্পিৰিটত দিয়াৰ কাৰণে কেনেকুৱা হৈছে, আৰু মোক কেনেকুৱা দেখিছে। তো এয়া চবকে অলপমান দেখুৱাই দি দিলোঁ মুখবিলাক, কাৰণ চব আমাৰ গাঁৱৰে হয়। মোৰ চব জেঠীমা, খুৰীমা, বৌ এনেকুৱাই হয়, আইতা এনেকৈ আছে। এয়া নুকু আমাৰ। তাৰপিছত এয়া গালোঁ, গাই হোৱাৰ পিছত শেষ হ'ল। মই সেৱা কৰাটো নল'লোঁ, তাৰপিছত ডাইৰেক্ট প্ৰসাদ বিতৰণ। প্ৰসাদত একো নাছিল, অকল প্ৰসাদ আছিলে, আৰু আমাৰ এইটো পিনে চাউল প্ৰসাদ বুলি কয়, তো সেইটো দিছিলে, নাৰিকল চাৰিকল দি কল দিছিলে। তো এইটো পাপাই কেনেকৈ খাইছে। তাৰপিছত এয়া লুচি, দালি। আৰু মৰ্ণিং গৈছিলোঁ মই ৰুমলৈ, তো ৰুমৰ পৰা আহি আছোঁ, ভিনদেউ ল'ব গৈছিলে, আজিলৈ আহিছোঁ।